শুভ জন্মাষ্টমীৰ সকলোলৈকে বহুত বহুত শুভেচ্ছা থাকিল। ভগৱানে যাতে সকলোকে দীৰ্ঘায়ু কৰক, সকলোকে আগবাঢ়ি যোৱাত সহায় কৰক আৰু আশীৰ্বাদ কৰক, তাৰেই কামনা কৰিলোঁ। আজি ব্লগটো মই আৰম্ভ কৰিছোঁ মোৰ জন্মাষ্টমী উপলক্ষে। মই ঘৰতে চাকি বন্তি জ্বলাইছোঁ। ঘৰতে যিহেতু ওচৰত মানে নামঘৰ আছে যদিও আঁতৰত আমাৰ ইমান যোৱা হোৱা নাই, সেইকাৰণে ঘৰতে চাকি বন্তি জ্বলাইছোঁ। আছোঁ আৰু আপোনালোকক চাকি বন্তি জ্বলোৱা অকণমান দেখাম বাৰু মই। কিমতে ভকতি কৰিব তোমাত হৰিয়ে, মইনো সমাতি নাজানো তাৰ উপায়। ৰাম ৰাম মহাবলবন্ত দুৰ্বাসনা ঘোৰ হৰিয়ে, আমাৰ মনকতে জীয়া দূৰ